বৰখামুখ পঞ্চায়তত অমৃত কলচ যাত্ৰাৰ অংশগ্ৰহণ মহকুমাধিপতি কাৰ্তিক কলিতা গায়ন বায়ন গুমৰাগ নৃত্য আৰু আয়োজিত পৰিৱেশন সহ মহিলাৰ বৰখামুখ পঞ্চায়তত আয়োজন অমৃত কলচ যাত্ৰা মোৰ মাটি মোৰ দেশ উপলক্ষে অমৃত কলচ যাত্ৰাত অংশগ্ৰহণ মহকুমাধিপতি কাৰ্তিক কলিতা গায়ন বায়নেৰে আদৰণি অমৃত কলচ যাত্ৰাত অংশগ্ৰহণ সহ মহিলাৰ অমৃত কলচ যাত্ৰা উপলক্ষে উদুলি মুদুলি পৰিৱেশ অমৃত কলচ যাত্ৰা উপলক্ষে পঞ্চায়তটোত মাটি সংগ্ৰহ এই যাত্ৰাত অংশগ্ৰহণ পঞ্চায়ত সভানেত্ৰী সচিবকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি সমাজকৰ্মী শৰৎ মৰাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা এই সভাত ভাষণ প্ৰদান কৰে মহকুমাধিপতি কাৰ্তিক কলিতা আমি আজি অমৃত কলচ যাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জনাইছোঁ। জ্ঞাপন কৰা লগতে আমাৰ দেশৰ যি ঐতিহ্য আছে একতাৰ মাজত যি ঐক্য যিটো আছে এইটো শক্তিশালী কৰা ঢকুৱাখানাৰ পৰা হৰিপ্ৰসাদ চুতীয়াৰ প্ৰতিবেদন NEZ নিউজ। মৰিগাঁৱৰ এখন আখৰেৰ প্ৰতিষ্ঠান চুলতান হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ য'ত আপুনি অতি কম খৰচতে কৰিব পাৰিব অস্ত্ৰোপচাৰৰ পৰা প্ৰাথমিক চিকিৎসালৈ আল্ট্ৰাছাউণ্ড ECG ছুগাৰ টেষ্ট LFT আদিও পৰীক্ষা কৰিব পাৰিব কম খৰচত তেন্তে পলম কিহৰ অচিৰে যোগাযোগ কৰক স্ক্ৰীনত উপলব্ধ ফোন নম্বৰ কেইটাত ফোন নম্বৰ কেইটা হৈছে 8822686715 অথবা 9435201000 ঠিকনা দমাল ৰোড মৈধালী পথাৰ মৰিগাঁও অসম।